সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই শিৱসাগৰ যাব লৈছোঁ মামা ঘৰলৈ। বহুত দিনৰ মূৰত যাব লৈছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু মামা ঘৰলৈ যাবলগীয়া আছে, কাইলৈ স্কুটি আনিবলগীয়া আছে। ভাবিলোঁ আজিয়ে যাওঁগৈ শিৱসাগৰলৈ, যিহেতু সোনকালে যাব লাগে, 7টা বজাতে যাব লাগে। সিহঁতেতো গাড়ী নাপাম আৰু গাড়ী ভাড়া কৰি যোৱাৰ ইমান পইচা দি যাবলৈ মন যোৱা নাই। সেইটো কাৰণে আজিয়ে যাওঁ, মামা ঘৰত থাকিম এদিন, তাৰপিছতে কাইলৈ ৰাতিপুৱা মই তালৈ যাম। আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ব'লক তেতিয়াহ'লে। আৰু এয়া মই একদম টেম্পুত উঠি গৈ আছোঁ, ঘাটলং কৰি। দুবাৰ সলাবলগীয়া হ'ল, ডিমৌলৈকে, আকৌ ডিমৌৰ পৰা শিৱসাগৰলৈকে। আৰু এয়া চাওকচোন টাৱাৰখিনি কি ধুনীয়া লাগিছে নহয় জানো। বহুত ভাল লাগে ন এনেকৈ গৈ থাকিলে। তাতে গান এটা শুনি ল'ব লাগে। পিছে মই হেডফোনডাল এৰি থৈ আহিলোঁ। চাবলৈ স্কুটিৰ কাৰণে আহিলোঁ, মোক ফোন নাহিলে। আজি আৰু নামাতে চৰাইদেউ ডিষ্ট্ৰিক্টৰখিনি, আজি শিৱসাগৰ দুদিন শিৱসাগৰখিনিকে মাতিব, গতিকে মোক নামাতিলে আজি। আৰু দুদিন মম্মীয়ে মোক ঝেলিব লাগিব এতিয়া। আজি হৈছে বৃহস্পতিবাৰ আৰু আজি পাম বুলি ভাবিছিলোঁ মই স্কুটি, কিন্তু নাপালোঁ। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ দুদিন কৰিলে, চৰাইদেউ ডিষ্ট্ৰিক্টৰ এদিন কৰি দিলে। আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ছোৱালী বহুত আছে, সেইকাৰণে দুদিন কৰি দিছে আৰু চৰাইদেউ এদিন কৰি দিছে। আৰু এতিয়া ফোন আহিলে মোলৈ যে কাইলৈ ৰাতিপুৱা 8টা বজাত আহিব লাগিব। মই কালি গোটেই ৰাতি শুবই নোৱাৰিলোঁ। দেখিছোঁ চকু ফুলি আছে, এতিয়াও মই শুব পৰা নাই। কেতিয়া আহিব এটা এক্সাইটমেণ্টটো লাগিয়ে থাকে দিয়কচোন। ঠিক আছে তেতিয়াহ'লে, আকৌ কাইলৈ লগ পাম, যদিহে ৰাতিটো শুব পাৰোঁ। মই নহ'লে আৰু শুব নোৱাৰিলে আৰু এনেকৈ যাম আৰু চকুটুকু ফুলাই কান্দি কৈছোঁ পিছে মই দেই, নাহিব বুলি, নাপাম বুলি। ঠিক আছে তেতিয়াহ'লে। মৰ্ণিং, এতিয়া ৰাতিপুৱা 5টা বাজিছে। মই সাৰ পালোঁ, অলপ এনেই খোজ কাঢ়িছোঁ। ৰ'দডালটো একদম ওলাইছে ৰাতিপুৱা, ৰ'দডাল বেছিকৈ নোলালেই হয়। ঠিক আছে তেতিয়াহ'লে। ৰাতিপুৱাৰ ৰ'দালিকণ চাওকচোন বাৰু, কিমান ধুনীয়া লাগিছে ডাৱৰখিনি নহয় জানো। ওলাই মেলি আজৰি হৈ গ'লোঁ। এতিয়া গোসাঁই ঘৰত সেৱা এটা কৰি লওঁ, তাৰপাছত আৰু যাম আৰু লাহেকৈ খাই বৈ। আৰু এয়া হৈছে মামাহঁতৰ ঘৰ নাৰায়ণ মন্দিৰ। বহুত পুৰণি হয় আচলতে, বছৰেকীয়া পূজাও পাতে। আৰু এয়া মামাই ৰাতিপুৱাই শুই উঠি পূজা কৰি থৈ গৈছে, আৰু মোৰ কাৰণেও চাকি এগছ জ্বলাই থৈ গৈছে মামাই। নাই মৰা, যাওঁ যাওঁ দেই। গ'ল অঁ মাতি আছে। আৰু এয়া আমি ৰাতিপুৱা 7:30 বজাত মই আৰু মামা গৈ আছোঁ। আৰু মামাই চিনি পায়, মামাৰ ছোৱালী পূজা, তাইও পাইছিলে, সেইকাৰণে মামাই চিনি পায়, মামাই মোক লৈ গৈছে। এইজনী মই একদম চুলি তুলি উৰাই মেলি বতাহ খাই গৈ আছোঁ। আৰু ফাইনেলি আমি ইয়াত পাই গ'লোহি। আৰু এয়া মামা আগে গৈ আছে, মই পিছে স্কুটিবোৰ চাই গৈ আছোঁ। গোটেই ধূলি বালি লাগি আছে। মোৰ নামটো বিচাৰি ফুৰিছোঁ, মোৰ নামটো ক'ত আছে। আৰু এয়া ত্ৰিদিশা মধু কৰিলেও মোৰ নামটো। আৰু স্কুটিখন বৰ ধূলিৰে পোত খাই আছে বাৰু, চবৰে স্কুটি নাম লৈ থোৱা আছে। আৰু এয়া মোৰ স্কুটিখন অকণমান ঠিক কৰি দিছে, নট চটবোৰ টাইট কৰি দিছে। আৰু এয়া মোৰ স্কুটি গৈ ওপৰত উঠিলেগৈ, কিবা এটা প্ৰব্লেম ওলালে, সেইকাৰণে ঠিক কৰিয়ে দিছে একেবাৰে। আৰু এয়া মোৰ ৰেডি হৈ আছে, স্কুটি ধুই মেলি দিছে, ধুনীয়াকৈ চিকচিকীয়া কৰি দিছে। আৰু এইখন মোৰ স্কুটি ৰেডি হৈ গ'ল। এতিয়া ফটো মাৰিব লাগিব, সেইকাৰণে স্কুটিবোৰ লাইন পাতি থৈ দিছে। আৰু এইজনী মই একদম চাবিটো লৈ আৰু লোকৰ হেলমেট পিন্ধি আৰু ফটোখন মাৰিলোঁ। আৰু কিন্তু আমাৰ এতিয়া কাগজ অহা নাই, যাৰ কাৰণে আমি এতিয়া ৰখি থাকিবলগীয়া হৈছে। আৰু এতিয়া কাগজ আহিলে, বহুত দেৰি লাগিলে পিছে। আৰু অহাৰ পাছত আমি এতিয়া মামা ঘৰলৈ গৈছোঁ, আইতাই পূজা কৰিবলৈ ৰখি আছে। আৰু এইটো হৈছে শিৱদৌল, কিনাৰেদি গৈছিলোঁ, ভাবিলোঁ ভিডিঅ'টো কৰি আপোনালোককো দেখায়ে যাওঁ। সঁচাকৈ বৰ ধুনীয়া নহয় জানো শিৱসাগৰখন। আৰু এয়া হৈছে মোৰ আইতা সৰু মামা ঘৰলৈ গৈছিলে, কিন্তু একদম আমিও আহিছোঁ। আৰু আইতাও একদম টাইমত আহি পাই গ'লহি।
আৰু এতিয়া আইতাই এতিয়া থালখন লৈ পূজা কৰিব লৈছে তাৰ আগতে মামীয়ে কৰিলে কিন্তু মইতো ভিডিঅ' কৰা নহ'লে মই মাজু মামা ঘৰলৈ যাবলগীয়া হ'ল আৰু এতিয়া আইতাই সেইকাৰণে পূজা কৰি লৈছে এইডোখৰতে তলতে দি দিবি অঁ একে অঁ সেইখিনিতে দি দে হৈ যাব এটা দিলি না অঁ হৈ যাব এইটো দিছিলে আৰু এয়া হৈছে মোৰ মাজু মামা মই এই মামাৰ লগতে স্কুটি আনিবলৈ গৈছিলোঁ মামা সোনকালে গুচি আহিলে আৰু এতিয়া মামাই পূজা কৰিছে তাতে দিলে নেকি একেলগতে অঁ আৰু এতিয়া আহিছে মোৰ পাল মই এনেই অকণমান কৰি দিছোঁ আৰু নিজৰ বুলি পিছে মই এতিয়ালৈকে স্কুটিখন চলোৱাই নাই দেই আৰু এতিয়া হৈছে স্কুটি চলোৱাৰ টাইম এতিয়া মামাৰ ছোৱালী মমীয়ে চলাইছে তাৰপাছত মই চলাম বুলি ভাবিছিলোঁ কিন্তু নাপালোঁ এতিয়া মামাহঁতে বৰ খাই বৈ আমি এতিয়া আকৌ মৰাণলৈ যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া ঘৰ পাই গ'লোহি ঘৰত এয়া খুৰা খুৰী মা ভাইটি ঋষি লগতে আমাৰ জিমিও ৰখি আছে আৰু এতিয়া মায়ে পূজা কৰিছে জিমিয়ে এবাৰ স্কুটিখনত খাব দিছে কি কৰিছে আৰু মায়ে এইফালে চকাত পানী ঢালিছে আহোঁতে আচলতে আমাৰ দেৰিয়ে হ'ল 3টা বাজিবই হ'ল মাহঁতি ৰখি চাগে আমনিয়ে পাই গ'ল আৰু ইঞ্জিনত দিব নালাগে অঁ সেইটো আৰু নিদিবি দেই ইয়াতে দি দিবি দেই ফাইনেলি এতিয়া ৰাতিয়ে হ'লহি ঘৰ পালোহি অলপ স্কুটি চলালোঁ ওচৰৰ বৰমা খুৰীহঁতিও আহিলে আৰু ভালো লাগে আহিলে কোনোবা আৰু ফাইনেলি চাবি পাই গ'লোহি মা কেনেকুৱা লাগিছে কৈ দিবি ওচৰত আহি কবি আজি বহুত ভাল লাগিছে দেউতাকৰ বহুত আশা আছিলে সেইখনৰ প্ৰতি আজি অহাৰ লগে লগে এখেতলৈও মনত পৰিছে আৰু মানে বহুত ভাল লাগিছে আৰু মানে দেউতাকৰ যে আজি মনৰ কামনা এটা পূৰ হৈছে আৰু তাকে পালোঁ আৰু সেয়াই আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা দেৱলৈ অলেখ ধন্যবাদ আমাক এনেকৈ সকলেও যাতে আগবাঢ়ি যাবলৈ সহায় কৰে আৰু যোনসকলে পোৱা নাই তেওঁলোকেও যাতে অতি সোনকালে পাওক তাৰে আশা কৰিছোঁ ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ পুনৰ লগ পাম আপোনালোকক বাই বাই